হয় দৰ্শক আজি পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন শ্ব'লৈ। আজি আমাৰ উপস্থিত হ'ব সুকুৰ আলী। সুকুৰ আলীৰ লগত আমাৰ অসমৰ জনপ্ৰিয় এটা শিল্পী আহিব আমাৰ লগত, থালু আহমেদ। হয় দৰ্শক আমাৰ মঞ্চত উপস্থিত হৈছে থালু আহমেদ। এইফালে মোৰ আঘাত চাইডে আহিছে থালু আহমেদ। থালু আহমেদৰ কাৰণে এটা তালি বজাব লাগে গাইজ। হয় থালু আহমেদ, আমাৰ শ্ব'লৈ আহিলে আপোনাৰ কেনেকুৱা মনৰ অনুভৱ? নাই মই মানে আগে পিছে নাহুৱে চত, কিন্তু আজি সুকুৰ আলী অহাৰ কাৰণে আহিলোঁ। সি বোলে কিবা জাইনাৰ দোকান দিব, তাৰ কাৰণে নাই জাইনাৰ দোকান ইয়াতে সি জাইনা চুৰ কৰে। চুৰ কৰে নেকি? চুৰ কৰে, সেইকাৰণে সেক আজি মঞ্চত আহ্বান জনাইছোঁ সেক। আগে পিছে চুৰ কৰা শুনছোঁ তাৰ। সি চুৰ কৰে, আগৰ পিছেও চুৰ কৰে। সুকুৰ আলী আহে এনে ফোন কৰিম বুলি কৈছে, না জাইনা চুৰ কৰিব গেলা। ফোন আছে নেকি? হেল্ল' অ' সুকুৰ দা ক'ত? জলদি আহক, চৰতে ৰখি আছোঁ। কি কৰিশ্মাটোৰ লগত ৰোমাঞ্চ কৰি আছে? কেনেলৈ আহিব? দে আহক আহক আহক। সুকুর আলী জিন্দাবাদ, সুকুর আলী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, বিজনেস সামিট বল দিয়া। থলু সুকুৰ আহিছে, সুকুৰ দা আহিছে। সুকুৰ দা আহক, সুকুৰ দা আহক। নমস্কাৰ নমস্কাৰ। অ' এইটো কি আছিল? এইটো দিস ইজ সুকুর স্টাইল। অ' নতুন ষ্টাইল এইটো সুকুৰ দা। জানে আছে ষ্টাইল নেকি এইটো? হয় দৰ্শক পোনপটীয়া প্ৰশ্ন আমাৰ সুকুৰ দা লৈ। সুকুৰ দা আপোনাৰ উঠে নুঠে? নুঠে বুলি শুনিছিলোঁ কিন্তু মই আপোনাৰ। মোর কচু কচু উঠে। কচু কচু মানে কি সুকুৰ দা? অলপ অলপ নেকি? অলপ অলপ অলপ। অলপ অলপ উঠে হয়। আৰু আপোনাৰ শ্বৰ্ট ফিল্মখন, তই শ্বৰ্ট ফিল্মখনৰ কথা শুনিছে না? কৰিশ্মাৰ লগত কিবা জনি আহিব বোলে, জনি দা হয় নেকি? আপুনি জনি হ'ব না বেলেগে হ'ব? ময়ো হম। চিনেমাখন কেনে চিনেমা হ'ব সুকুৰ দা? দুখৰ চিনেমা হ'ব, হাৰ্ট টাচিং হৈ যাব। হয় নেকি? ইয়ে মাই, আমি বহুত অপেক্ষাই আমি ৰখি থাকিম। তাতে কি ছোৱালীৰ হেৰি হ'ব নেকি, কষ্ট পাব নেকি? ছোৱালী ইমান কষ্ট নাপায় কথা। মিয়া বাইদেউ লিটো কষ্ট পাবই। নহয় কিছু কিছু পাব, কচু কচু। কচু কচু পাব। কচু কচু পাক। সুকুৰ দা আমাক কোনে হ'ব? এক্ট্ৰেছ কোনে হ'ব? কৰিশ্মা নাথ হ'ব না মিয়া বাইদেউ আহিব? কৰিশ্মা নাথক নে? কৰিশ্মা নাথ। অ' নাগেৰা বাজাব, নাগেৰা চানি বাইদেউ বাজাব। নাজানে নেকি? চানি বাইদেউ সানি বাইদেউক নানো। চাইড কেৰেক্টাৰ বুলি শুনিছিলোঁ মই। সাইড ক্যারেক্টার হলো, তাক মই বহুত বেয়া পাওঁ। আগৰ পৰাই বেয়া পাওঁ কথা। হয় নেকি? এতিয়া কৰিশ্মা নাথ মোৰ ট্ৰেন্ডিঙত চলি আছে। সুকুৰ দা ছেকেণ্ড ইয়াৰৰ যে কালি ৰিজাল্ট দিলে, চলিগিলা যে নাম ৰিজাল্ট বয়া হ'ল, তাৰ উপলক্ষে আপুনি কি ক'ব? মই ইয়াত এটাই কথা ক'ব বিচাৰিম, সিহঁতে চবে ৰাতি হ'লে জনিদাৰ দুখ লগা চিনেমা চায়, বিশেষকৈ হেমন্ত। কথাটো সঁচাই না? হয় হয় দৰ্শক মন কৰিবলগীয়া কথা। ইয়াতে জনিৰ দুখৰ চিনেমা চাই পেলাই ৰাতি হ'লে বুকু অন্তৰ ফাটি যায়। আৰু পৰিষ্কাৰ এইবোৰ লেতেৰা কৰি পেলাইছে, বিশেষকৈ হেমন্ত। হয় হয় এই হেমন্ত কৈ নাথিবি, হেমন্ত মই কি কৈছি? হেমন্ত মানে মাৰব ধুতো। হেমন্তৰ কথা কৈ নাথিবি নেকি? হেমন্ত নহয়, ৰমেশ পেগু। ইয়াতে মই চৈ কিয় পাতিছোঁ ইয়াৰ লগত? ৰমেশ পেগু ধৰবি মন্ত্ৰী বেলেগৰ কথা কওঁ। সঁচা কথাটো ক'বাই লাগিব ন। তই জাইনাচুৰ কৰিছিলা, সেইগিলা নকা। জাইনাচুৰ কৰা মই ডাইনাচুৰ কৰোঁ মাজে মাজে। তাৰ মানে মোৰ বেলেঞ্চটো আমাৰ নাথাকে, মানুহগিলা মোক খেন নেদে। সেইকাৰণে আজি আপোনালোকে মোক কিবা দিব নেকি? মই লম্পেন পিন্ধিছোঁ, গামচা পিন্ধা নাই। পটকৈ লৈ যাব আৰু। হয় হয় দৰ্শক এইটো গুৰুত্বপূৰ্ণ খবৰ। আমি সুকুৰ আলীৰ কাষত বহিলে জাইনা পিন্ধিবা কিয় নোৱাৰো? তাৰ নামে লম্পেন হয় সুকুৰ দা আপুনি যে চাহ দোকানখন গুৱাহাটীত যে খুলিছিল, কিহৰ কাৰণে খুলিলা? না আপোনাৰ পইচাৰ অভাৱ? পইচাৰ অভাৱ নহয়, মই একচুৱেলি তাতে আপীবিলাকৰ কাৰণে খুলিছিলোঁ। সিহঁতৰ কি চাবা? ৰাছিয়ান দেখছে নেকি? ৰাছিয়ান নাই, গুৱাহাটীত ইণ্ডিয়ানে। হয় দৰ্শক গড় কৰক, সুকুৰ আলীৰ নিচিনা নাম ভদ্ৰ মানুহ এটা ছোৱালীক চাই। ছোৱালীৰ পিছটো চাই বোলে ই। হয় দৰ্শক শুনক, মোৰ প্ৰশ্ন এটা আছে। তই যি এক্টৰ নিগিলা গতাই ললি, মই এতিয়া কাৰ লগত চিনেমা কৰিম? হয় মই এতিয়া ঠগা হেণ্ডচাম বয়, মোৰ এতিয়া দাঁত উলিয়ালেও মোৰ লগত হেণ্ডচাম হ'লে কি হ'ব? তই জাইনাচুৰত ধৰাত পইচা বেলেগ কি কম আৰু? সেইটোতো মোৰ বেগত কাম, জন্মগত কাম সেইটো মোৰ। তোৰ লগতো যদি কৰিশ্মা নাথ আছে, মোৰ লগত মিয়া বাইদেউ আছে। মিয়া বাইদেউ কৈতে মোৰ খাতিৰত লৈ বেবাৰো মই এতিয়া মই বেচা বলতা হে বেচা হ'ব কন্ট্ৰভাৰ্সি নালাগে, কন্ট্ৰভাৰ্সি হয় দৰ্শক এবাৰতে চলাম এতিয়া। খালো ভাই, তোমাৰ কি হৈছে? দাঁত বনাব লগা হ'লে তুমি কলগেট টুথপেষ্ট লগাব লাগিব। এইটো আপোনাৰ কলগেট নেকি? নহয়, এইটো মোৰ কোম্পানীৰ কলগেট। কোম্পানীৰ নেকি? মই আৰু আপোনাৰ বুলি ভাবিছিলোঁ। মোৰ কলগেট নহয়, মোৰ কলগেট বেলেগত আছে। আপুনি ইয়াৰ পৰা প্ৰস্তুত কৰিছিল নেকি? নহয়, এইটো মোৰ নিজৰ কোম্পানীৰ। ব্ৰেকৰ পিছত আমি আৰু পুনৰ উভতি আহিলোঁ আমাৰ শ্ব'লৈ। সুকুৰ দা আপোনাৰ প্ৰশ্ন, আপোনাৰ বোলে কলগেটৰ বোলে এডভাৰটাইজ কৰি আছে আপুনি। কলগেটটো কিহৰ পৰা বনাইছে?
কলগেটটো মই বালৰ পৰা বনাইছো কিন্তু তলৰ নহয় ওপৰৰ হয় নেকি মই কলগেটৰ নহয় মোক এটা খুজেটাৰ হেৰি দৰকাৰ মলমৰ মোৰ কতি ফাফৰে খাই গৈছে খুজাতে না কলগেটটো লগালে ভাল পাব নেকি চুকুদা কলগেটটো লগালে ভাল পাব এইটো মই স্পেচিয়েলকে বনাও এইটো কেনেকৈ আছে আপুনি চাই লওক চৌত আছো আমি বৰ্তমান পিছত চাম দাগ বান্ধি গৈছে মোৰ পিছত চাম মই কালে মলাম বনাই দিম আপুনি কটিও চাই নেকি মই চব চাই দিম চুকুৰে কটি চাই বোলে মানুহৰ কটিও চাই চাব চাইছে কোৱা আপুনি কিয় চাই আপোনাৰ দাঁতকেইটা কিন্তু বহুত কিউট বে মই লৰাই পে হেনসাম ন আপুনি চৌধুৰী নাকচৰি আছে কি এইটো মোৰ এলা মোৰ জন্মগত অভ্যাস মোৰ নাকত এই ৰিখু ধক এই দেখি আছো তেতিয়া পৰা আনিলে এলা দুবাৰ পৰা আনিছো নুৰবালাত তাপা নেকি নুৰবালাত পৰা নহয় এটা খাৰু নহয় এটা দিছ ইজ তামা তই বেছি জানা চব কথা তই বেছি জানা দেখে আৰু তই এইডাল 3,32,500 টকা নহয় তুমি একদম ভুল কথা কৈছা 80,000 নহয় তোমালোকে নাজানা এইবোৰ তামাৰ হয় তামাৰ এইবোৰ এনেই পৰি থাকে ৰাস্তা ঘাটে মোৰ তাৰ আছে হা মোৰ ঘাটত না মনি পিন্ধো এইবোৰ এইবাৰ পিন্ধিলে কি বুলি কয় জানে চাপৰি দিছ চাপৰি ই বেছি জানে চুকুৰে বেছি জানে মাই তই বেছি কে জানা দেখাৱা তোক মাতছো যি মোৰ চকতে তই উঠে পাৰা তই যাছো পাৰা সেইকাৰণে মোৰ নাম চুকুৰালি উঠে পাৰা ইয়াতে চোদ নালাগে আমাৰ বাতে নাই বিয়ে তো গেছি আৰু শুনা নাপাই সি মোৰ লগত থালো মেদৰ লগত সি বাংগাল হৈ সি গম নাপায় সি মোৰ লগত যে হাতখান দেশৰ পুলিচে পিছে ঘূৰি আৰে সাতখান পুলিচ তোৰ কি মাতছো মই টিছত তোক অসমৰ কি পইচা হাতখান দেখে মোক বিচাৰি আছে আগে বেছি দাও তোক মই মনে আহিছো আগে বেছি পইচা দাও না তোক মই আগে দিও না নহ'ব পইচা লাগবে আজিও নেদাও হলো দৰ্শক আজিলৈ এখানে আছিল আৰু আমি নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই জয় অসম ধন্যবাদ হাই গাইজ এইটো আমি জাষ্ট ফানি এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি ভিডিঅ'টো বনাইছোঁ কোনেও কাকো বেয়া নাপালে হ'ল আৰু এইফালে আমাৰ চুকুৰালি আছে চুকুৰে কিবা ক'ব গাইজ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে থালো কিবা ক'ব নেকি গাইজ মোৰ কাৰণে এটা খুজে তাৰ মলান এটা বিচাৰি পেলি মোক দিব হয় গাইজ ইয়াৰ কাৰণে খুজি তাৰ মলান এটা বিচাৰি দিব নহয় চুকুৰি তাৰ মানে মই দিম হ'ব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল নিউজ চেনেল নিউজ চেনেলটো